হেৰা শুনছো আমাৰ এই জানে কি ডালৰ আপিটো আমাৰ আপাটো ভাল পাই গম পায় না মই দেখোন দোকে 2 দিন মেল কৰি থাকা দেখছো ক'ত দেখছা সঁচা দেখছা সঁচাই দেখছো 2 দিন কি কথা কয় ইবাৰ দেখলি মোক খবৰ দিবি আমাৰ তাক মই ইমান হুচ্ছু বুলি হে কোনা কিনো কথা গালা কয় তাইক মই চুলি তুলি উঘলি দিম গম পাইছা আজি নামত থৈলা যদি তাইক দেখা পাওঁ তই মোৰ কাষত থাকবি তাইক মাৰিহে দিম মই যদি তাই উল্টা পাল্টা কৰে নামটো ময়ে দিম যদি মোৰ নাম যদি তাই কাৰিনেও গায় তাই কিন্তু আজি বসছি গম পাইছা না ডিপোজিট তাকে তছু কিয় নাহান তাই তাই নিজৰ আপিটো দেখাখন কৰি ৰাখবা নৰে হয় না ক্লাছ চলিটো কিন্তু ভালকে ৰাখবি তাইৰো স্বভাৱ লতবত আছে গম না মই বহুত গম পাওঁ আমাৰ বাপাকে 2 দিন মানে গৈছিল তাইক মই বন্ধ কৰি দিছো কিয় যাব লাগে তাইক হয় না নহয় তাই মস্ত চৰিত্ৰ বয়া কি কথা মই গুৱাহাটীত নাই বাপাকে মামাক ঠাইত গৈছি মই বৰ সুখ পাইছো গম পাইছা ভয়ে খাইছিলো তাইক যায় বুলি ইমান বদমাইছ আজৈ তাৰ যাওঁ যো তাইতো আহি বহি আছে আজি কোনদিনা মাতে মোক আজি মাতা নেপোৱা মই খেতছো না পিৰা মাৰবা উঠিছিল কাৰিম পুকুৰ আইছো দে আপনি আকৌ কথা কৈছে নাকি আই অকল ৰেডি ন জয় কৃষ্ণ বলে হৰি বল হৰি বল হৰি বল আৰু বলে হৰি বল জয় কৃষ্ণ শংকৰে খান্দিলে নমৰে পুখুৰী মাধৱে বান্ধিলে আলি আলি ৰুৱে কদম পুলি ভকতে চিৰাব বুলি ভকতে চিৰাব বুলি হে শংকৰে খান্দিলে নমৰে পুখুৰী মাধৱে বান্ধিলে আলি আলি গাঁঠিত ৰুৱে কদম পুলি ভকতে চিৰাব বুলি ভকতে চিৰাব বুলি লয় হৰিয়ে নাম লয় হৰিয়ে নাম লয় আর মিনতির বাসানো লয় হরিয়ে নাম লয় আর বলহার বজানো লয় হরিয়ে নাম লয় হরিয়ে নাম লয় হরি বানে রিবা হরির নাম হে মই নামটো দি আছো মই গাঁওখনত মই নাম দিওঁ তাই মোক খালা হৰি ৰাম 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 হৰি ৰাম 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 ৰামে ৰাম অ ৰাম জয় হৰি কৃষ্ণ গৃহস্থৰ পুতকটো গজা আনিছিলে দেখা পাইছিলো ৰাস্তাত একো দেখা খবৰ নাই আর আগত তই বইভা লাগি গম পাইছা না তেতিয়া নাম খলা উঠে খেলি মেলি মানুহ গালা বইভা নালাগে গম পাইছা না মই ভাল নাপাওঁ কোন ভাই অত বছৰ নাম দিলো মোৰ কাষত খেস্তা খাই খাই সকলে জানা হলে হ'ব না আপুনি কই গুৱাহাটীত গেছিল লগৰ বাৰী মই গুৱাহাটী গেছো কাৰণে তোক দি গেছো নেকি সিটু মই নদেকা দিছি এটা কথা কওঁ দে নামত থৈ লগাইছা কিন্তু হৰিৰ নাম গাবা যুদ্ধ কৰিব অহা নাই কিন্তু চুলি কাটি দিম বাছা ফাৰ্ষ্ট চাচো দেখছা না আই হওঁ ফাৰ্ষ্ট দেখছা না তাই আপনি দুটাৰ কাৰণে মই কাইজা কৰিছে তাকে তো কি কবা মোৰ চলিটো ধ্বংস কৰি পেলা কি কবা মই যে ধ্বংস কৰিছি তো চলি ভাল যা মোৰ চলি ভাল কাৰণে তো কৈছো হয় যায় চলিটো এৰি যাব কত নৰু আই সকল জানি না হৈ দে তাই ঘুমে ৰাখে ঘৰটো আপনি ধৰি আই মা যাই যা দেখছি দিয় তাই হুমে যায় আৰু কা হুমে ৰাখে
হেনা কথা নকবি চলি আনবা মানে মোৰ পলে এটা চলি এই বুলি হেনা নহয় ভগৱানৰ নাম ল কি ভগৱানৰ নাম গাবা আইছি ভক্তেনি অছি তাই হেনা গতে ন কৃষ্ণ ৰাস্তাৰ কুখলতে আৰবাৰে হৰি বুলা বন্ধনৰ পইচাগতে হেমন্ত বাপুই মাৰব বুলি শুনছো তাক হৰি বুলা কৰোনাৰ পৰা মুক্ত হওক হৰি বুলা কৃষ্ণ ঐ অকল প্ৰসাদখিনি বিলে নেদেখো জানকীয়ে দিব দে বা হয় না তাই ৰাতে মই নাখাওঁ গাজি চাজি ৰাইজে মোক দিবা নকৈছে কিয় উৎসাহ তই হেনা কথা নকবি বহি থাক মই বিলাম নহওঁ তই ফুটাই নি গুৱাহাটীৰ পৰা আহি গুৱাহাটী কৰি কিয় আছা মোৰ ছোৱালী চাকৰি কৰিছে কাৰণে মই গুৱাহাটীক যাবা বুক ফেন্দা গৈছো এই নামৰ ঠেলাত মই জোপা নৰো দে তোৰ লগত হ'ব দে বাইদেউ আপুনি বিলাই দিয়ক ফুলে বাইদেউ এই আমাৰ নাতি নাতিটো লগত লৈ ভাল লাগছিল মুখে দেখা নাই তিনকে নৃত্য কৰি পিনিয়ে হেনা কথা নকবি খাৰাটো মাৰি দিম কি কথা ক আপোনাৰ ডাং কাটি উঠে কি নাতিৰ মুখ দেখা নাই তই কিয় ক'ব লাগে সেইখিনি কথা কৈছো তই এতিয়া দে ভাগক পাছত কাজা লাগব দিয়ক বাইদেউ কাছে জানি নাকি নিদে বেংকি তাই গাজি মোক বাপ্পা কি তিৰিয়ে তাই মোকে নেদি নেগলে কলখনি অকলেকে এতিয়া ঢালেই বিলাম অ বাইদেউ মোক কিয় নেদলা ৰ বিলাটো হবা দি কি আগে বুইছো আগে আহিছো সাৰা চাই থবা কৰবা নেংগা কি কিমান যুজি মাৰ বা পিছপিনি তাই নেদলা মোক জিয়া দিহে চাৰি তাতে ময়ো জানো কি হে বেলেগ নহয় বাপ্পা কি হে আপুনি প্ৰসাদ বস্তু ইনকা নেদে বাইদেউ এনে অভদ্ৰ হবা নেংগে কোৱাৰ পৰা আহিছো বহি ইয়াতে আছো কি হাল চক দিয়া না নেকি গাজি দিছা কি ৰংমান দিছা কিয় কেইটা মানুহ তই এটা মানুহ পঢ়া ঐ কলক আপোনালোকক কিয় ভুল কৰছো বিৰাতে মই কওকচো নাই দিয়ক নাই দিয়ক বাইদেউ চবে কৈছিল পঢ়া সৰু মই যেতিয়া বিলাবলৈ পঢ়া ডাঙৰ হৈ গৈছে আপোনাৰ পঢ়া সৰুৱে কি পঢ়া সৰু যেখিনি আছে সেইখিনি দিছো দেখা তোক নাপায় কেনেকে দিম তাত ছৰা কেনেকে দিম বেছি কথা নকব আপুনি এইগিলাখান কি দিছি কি দিছো খাই গাজি দিছো হৰিণ নামৰ বস্তু এতিল এটা হাতটা ভাগে ভাগে খাই এখিনি গাজি খাবা নোৱাৰা কি কথা ক কি বৰি গেটাক লগি জানো আপোনাৰ সেই স্বভাৱ ঠগি পাতলে বৰা কাটাক লগি টানে আপুনি খাম বুলি ভাবছিলো আজি আপিক যে সুধিম তাই ভাল পায় না সিয়ে ভাল পায় আৰু ৰাতি মোৰ তাতে সোমাই থাকবো আজি সুধিম হয় তাই বিয়া হবা লাগব নহলে বা মোৰ ঘৰৰ পৰা ওলাই যাব লাগব তাই অত কামুৰৈ তাতে গালি ভুই ৰুবা যাবা আৰু নামক যাবা আৰু এনেকৈ পালিছে মোৰ ফুলেশ্বৰী ৰাখ তই ফুলেশ্বৰী তই কাক ফুলেশ্বৰী বুলি মাতছা কৰি হে দি কি হেষ্টা নিষ্টা কৰা তই হা তই পাথৰত যাবা নেদা নামৰ ঘৰত যাবা নেদা তই কি বুলি হাসা কছ কি বুলি ভাবছা তই যে এটা হেনাকে ডাঙৰ কথাটো কলি তোৰ আপি তই মোৰ চলিটোক নষ্ট কৰি ভাল লাগ আৰু কি কথা কয় তই কিমান কষ্ট কৰতে ডাঙৰ কষ্ট গম পা না ডাঙৰ কলি কি হল বিয়াৰি বাকলে কাৰ ইচ্ছা নাই মই 10 দিন ধৰি ডাঙৰ কষ্ট হেতি চলি কথা নকবি ৰাতি দিনা যাই সোমাই থাকব আৰু তই ভাল নাপা বুলি কোন চলি সোমাই থাকে কাই সোমাই থাকে মই আজি চলি খুদি চাম বেছি কথা নকবি তোৰ মুখ ভাঙি দিম খুদবি তই এটা কথা কলো আঙুলি দেখাই মোক আজি কলি কোনো গাঁৱৰ মানুহে কব পৰা নাই দেউৰা পাৰ হৈ নাহে এই মই সাগা ভালে দিতে কথা তুই কি কথা কৈছ এই বিৰাখা তই তাই হৈ কিয় গৈছা তাই গান কথা কৈছা কি হৈছে তই ৰাতি তাতে কম বাৰ দস্তনি বন্ধ এই ৰাহুল ঐ বোলে ধৰি আজি মই তাইৰ কথা মানে গাইছিল কিহৰ আমি ঘৰত ধৰি মোক কথা মানে গাইছো
নমস্কাৰ মই প্ৰিয়ম পল্লৱী আৰু এই ভিডিঅ'টি বনোৱা হৈছে স্পেচিয়েলি ৰিয়াণ্ডাৰ কাৰণে কাৰণ কৰোণাৰ সময়ত মানুহে খুব টেনশ্যন দুখ চিন্তাত আছে তাৰ মাজতে আপোনালোকক শুনাবলৈ ৰিয়াণ্ডাই অপ্ৰাণ চেষ্টা কৰিছে তেখেতৰ চেনেলত নতুনকৈ ভিডিঅ' দিবলৈ ধৰিছে মানে ডাংকাটি বুঢ়ী নহয় জানো ডাংকাটি বুঢ়ী তেখেতে কেৰেক্টাৰটো কৰিছে তেখেতে নিজে স্ক্ৰিপ্ট কৰে নিজেই কণ্টেণ্ট বনায় আৰু অকণমান চেষ্টা কৰিছে আপোনালোকক শুনাবলৈ ডিফাৰেণ্ট ষ্টৰিজ ওলাই আছে আজি যিবোৰ বৰ্তমান শাহু বোৱাৰীৰ মাজত চলিছে তেনেকুৱা ধৰণৰ অকণমান সেইবোৰ ঘটনা লৈ পেলাই তেওঁলোকে কমেডি হিচাপে বনাইছে আশা কৰোঁ আপোনালোকে চাই আছে আৰু যদি চোৱা নাই তেন্তে ৰিয়ান কাশ্যপ কমেডি চেনেলটোলৈ যাওক ছাবস্ক্ৰাইব কৰক আৰু অকণমান হাঁহক ময়ো হাঁহি আছোঁ আপোনালোকে হাঁহিব ডেফিনেটলি মই ক'ম খুব ভাল কাম কৰি আছে আৰু এনেকৈ তেওঁলোকৰ আপোনালোকৰ চেনেলটো গ্ৰ' কৰক আৰু আজি 5,000 হৈছে যেন আৰু এমাহ পিছত আমি 50,000লৈ শুনিবলৈ পাওঁ বহুত শুভেচ্ছা থাকিলে আৰু আপোনালোকে চেনেলটো আজি গৈ পেলাই ছাবস্ক্ৰাইব কৰক